আজি ভাগিনৰ বিয়াৰ দ্বিতীয় দিনাৰ মেইন ৰিচেপশ্যন। পৰিয়ালৰ আটাইকেইটাই সাজি কাচি ৰিচেপশ্যন থলীলৈ ওলাই আহিছোঁ। মূল তোৰণ পাৰ হৈ ভিতৰলৈ সোমাই আহিয়েই এডোখৰ মুকলি স্পেচ ৰখা হৈছে। বতৰ ভালে থাকিলে আবেলি পৰত ইয়াৰ কাষতে বনোৱা অপেন ষ্টেজত কালচাৰেল প্ৰগ্ৰেম আৰম্ভ হ'ব। ভিতৰ সোমায়ে দেখিলোঁ ঢেকীয়াজুলিৰ পৰা আমাৰ বৌহঁত আহি ইতিমধ্যে হাজিৰ। ধুনীয়াকৈ সাজি কাচি অহা বৌহঁতক লৈ চিধাই গ'লোঁ ষ্টাৰ্টাৰ টেষ্ট কৰিবলৈ। প্ৰথমেই আটাইকেইজনীয়ে গৈ ল'লোগৈ বেবী কৰ্ণ আৰু চিকেন টিক্কা। তাৰপিছতে টেষ্ট কৰিলোঁ দহি বৰা। ভিৰ হোৱাৰ আগতেই ষ্টাৰ্টাৰখিনি টেষ্ট কৰি লৈছোঁ। গেষ্টসকল অলপ অলপকৈ আহিবলৈ আৰম্ভ কৰিছে যদিও মেইন গেডাৰিংটো হ'বলৈ দেৰি আছে। বিয়াৰ মেনুখন যিহেতু দীঘলীয়া, সেয়েহে সকলোবোৰ এতিয়াৰ পৰা অলপ অলপ টেষ্ট কৰি গৈছোঁ। প্ৰথম টেষ্টিংখিনি শেষ কৰি বাহিৰলৈ আহি আটাইকেইজনে এখন এখন পাণ খালোঁ। ইতিমধ্যে অপেন ষ্টেজত কালচাৰেল শ্ব' ষ্টাৰ্ট হৈ গ'ল। পাণ খাই উঠি তাতো ভুবুকি এটা মাৰিলোগৈ। এই অনুষ্ঠান এতিয়াৰ পৰা আৰম্ভ কৰি ৰিচিপশ্যন শেষ হোৱালৈকে চলিব। ইতিমধ্যে দূৰ দূৰণিৰ গেষ্টসকল আহি পাইছেহি। সকলোৱে দৰা কইনাক দেখা কৰি তেওঁলোকৰ লগত ফটো মৰাত ব্যস্ত। এই ব্যস্ততাৰ মাজতেই মই বোলো এনাৰ্জি অকণমান গোটাই নলওঁ কিয়, সেয়েহে নাৰিকলৰ পানী এগিলাচ খালোগৈ। ইতিমধ্যে ভাগিনজনীয়ে অৰ্ডাৰ দি থোৱা কেক দুটা আহি পালে। কেক দুটা আহি পোৱাৰ পাছতো সেইকেইটা আকৌ তাই ধুনীয়াকৈ সজোৱাত লাগিল। সজাই লোৱাৰ পাছত দৰা কইনাক তালৈ মাতি আনি দুয়োৰে হতুৱাই কেক কটোৱালে। তাৰপিছত কইনাৰ হতুৱাই দৰাক আৰু দৰাৰ হতুৱাই কইনাক কেক খোৱালে। তাৰপিছত অৱশ্যে বায়েকক আৰু মাকক কেক খুৱাবলৈ নাপাহৰিলে দেই। এই শুভ ক্ষণত মই বাৰু মাহীয়েকজনীয়ে দৰা কইনাক কেক অকণমান নোখোৱাকৈ থাকিব পাৰোঁনে? গতিকে সেইকণো কৰি পেলালোঁ। ইতিমধ্যে সন্ধিয়া হৈ অহাৰ লগে লগে গেডাৰিংটোও বাঢ়ি আহিল। মই নিমন্ত্ৰণ কৰা ৰিংকু শিৱসাগৰৰ পৰা শ্যামলদাৰ সৈতে আহি পালেহি। মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইমান দূৰ অহাৰ বাবে ভাল লাগিল। মাজতে দেখিলোঁ এওঁ জলজিৰাৰ গিলাচ হাতত লৈ এনাৰ্জি গোটোৱাত ব্যস্ত, লগত ভতিজাজনীও। তেতিয়াহে মনত পৰিল মই দেখোন এটা ড্ৰিংকছ টেষ্ট কৰায়েই নাই, সেইটোনো বাকী ৰাখোঁ কিয়? গতিকে লাহেকৈ গৈ সেইটোও টেষ্ট কৰি পেলালোগৈ। সন্ধিয়ালৈ অতিথিৰ আগমন বাঢ়ি অহাৰ লগে লগে কালচাৰেল প্ৰগ্ৰেমটোও জমি উঠিল। বহাগৰ বতৰত ঢোলৰ চেৱত ৰ'ব নোৱাৰি বৌহঁতে বোলে আমিও নাচোঁগৈ আহা। বাছ ভতিজা দুজনী আৰু বৌকেইজনীৰ সৈতে লাগি গ'লোঁ বিহু নাচাত। আগতেই কৈছোঁ নহয়, এনেই বুঢ়ী নাচনী, তাতে ভাগিনীয়েকৰ বিয়া। ভাগিনৰ বিয়াত জানো ফূৰ্তি কৰাৰ সুবিধাকণ এৰি দিম? তেনেকুৱাতে আকৌ কোনোবাই মোক ঠেলি হেঁচুকি দিলে নহয় ষ্টেজৰ ওপৰলৈ উঠাই। ময়ো এৰি নিদি ষ্টেজৰ ওপৰত নাচি থকা নাচনীকেইজনীৰ লগত লাগি গ'লোঁ সমানে নাচিবলৈ। আমাক দেখি আৰু বহুকেইগৰাকী আহি নাচত আমাৰ লগত যোগ দিলেহি। এটা সময়ত নাচি বাগি ভাগৰি পুনৰ ৰভাঘৰৰ ভিতৰলৈ উভতি আহিলোঁ আৰু পৰিচিত অতিথিসকলৰ লগত কথা বতৰা পাতি সময়খিনি পাৰ কৰিলোঁ। ভাগিনৰ বিয়ালৈ ওচৰৰে অৰুণাচলৰ পৰাও কিছু অতিথি আহিছিল।